নমস্কাৰ আটাইকে বিনিজ ভাইবছলৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। আজি লেংগুৱেজ অন অসমীয়াৰ ওপৰত মই 60টা MCQ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তাৰ বাবে মই এখন গাইডবুকৰ সহায় লৈছোঁ। আপোনালোকৰ হাতত যথেষ্ট সময় কম আছে। এই কম সময়ৰ ভিতৰত এই ভিডিঅ'টোৱে আপোনালোকক উপকাৰ কৰিব বুলি মই আশা কৰিছোঁ। গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ব'লক। প্ৰথম প্ৰশ্নটো আছে যে 7ম শতিকাৰ প্ৰথম ভাগত কামৰূপ অসমত প্ৰচলিত ভাষা মধ্য ভাৰতৰ ভাষাৰ পৰা সামান্য পৃথক আছিল। এই মন্তব্য কাৰ লেখাত পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে একৰ গ হিউৱেন চাঙৰ লেখাত পোৱা যায়। দ্বিতীয়তে আছে বৰ্তমানলৈকে উদ্ধাৰ হোৱা তামৰ শিলালিপিসমূহৰ ভিতৰত সবাতোকৈ প্ৰাচীন শিলালিপিখন হ'ল 544 খ্ৰীষ্টাব্দৰ। ক'ত আছে? মহাৰাজাধিৰাজ ভূতি বৰ্মনৰ, খ পুষ্য বৰ্মনৰ, গ ভাস্কৰ বৰ্মনৰ, ঘ মহাৰাজ নৰনাৰায়ণৰ। উত্তৰটো আপোনালোকে দেখিছে ক মহাৰাজাধিৰাজ ভূতি বৰ্মনৰ। তৃতীয়তে আছে মাধৱ কন্দলীৰ ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায়? ক সংস্কৃত ভাষা, খ বাংলা ভাষা, গ কামৰূপী ভাষা, ঘ গোৱালপৰীয়া ভাষা। তিনি উত্তৰটো হ'ব ক কামৰূপী ভাষা। চতুৰ্থতে আছে আমেৰিকাৰ বেপ্টিষ্ট মিছনাৰীসকলৰ অসমীয়া ভাষালৈ অশেষ অৱদান আছে। তেওঁলোক প্ৰথম অসমলৈ কেতিয়া আহে? কত আছে 1826, খ আছে 1836, গত আছে 1820, ঘ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব আপোনাৰ খ 1836 চনত। 5 নম্বৰত উপভাষা হ'ল একোটা ভাষাৰ ডেছ ৰূপ? ক ভিন্ন, খ কথিত, গ লিখিত, ঘ আঞ্চলিক। চ' 5ৰ উত্তৰটো হ'ব ঘ আঞ্চলিক। উপভাষা হ'ল একোটা ভাষাৰ আঞ্চলিক ৰূপ। 6 নম্বৰতে আছে উপভাষা সৃষ্টিৰ কাৰক হ'ল? ক যাতায়ত সামাজিক আৰু বাণিজ্যিক বাধা, খ যাতায়ত সামাজিক আৰু বাণিজ্যিক সুচল অৱস্থা, গ সাংস্কৃতিক আদান প্ৰদান, ঘ এটাও নহয়। এতিয়া 6 উত্তৰটো হ'ব ক যাতায়ত সামাজিক আৰু বাণিজ্যিক বাধাৰ বাবে উপভাষাৰ সৃষ্টি হয়। 7 নম্বৰত এটা উপভাষাই কেতিয়া মান্য ভাষাৰ মৰ্যাদা লাভ কৰে? ক যেতিয়া সময়ৰ পৰিৱৰ্তন হয়, খ যেতিয়া সেয়া বিদ্যালয়ত ব্যৱহৃত হয়, গ যেতিয়া সামাজিক ৰাজনৈতিক শৈক্ষিক সাংস্কৃতিক কাৰণত মৰ্যাদা পাই থাকে, ঘ যেতিয়া ব্যৱসায় বাণিজ্য প্ৰসাৰ হয়। 7ৰ উত্তৰটো হ'ব গ যেতিয়া সামাজিক ৰাজনৈতিক শৈক্ষিক সাংস্কৃতিক কাৰণত মৰ্যাদা পাই থাকে। তলৰ কোনটো বাক্য শুদ্ধ? অসমীয়া ভাষাৰ উপভাষা দেখা নাযায়। অসমীয়া ভাষাত এটাই মাত্ৰ উপভাষা, কামৰূপী উপভাষাৰ প্ৰভাৱ দেখা যায়। গ অসমীয়া ভাষাত কেইবাটাও স্থানীয় ৰূপ বা উপভাষা আছে, ঘ ওপৰৰ এটাও শুদ্ধ নহয়। 8 নম্বৰ প্ৰশ্নটোৰ কোনটো বাক্য শুদ্ধৰ ভিতৰত গটো হৈছে শুদ্ধ যে অসমীয়া ভাষাত কেইবাটাও স্থানীয় ৰূপ বা উপভাষা আছে। 9ত আছে প্ৰথম অসমীয়া বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ হয় ক'ত? 1946 চন, খ 1846 চনত, গ 1838 চনত, ঘ 1849 চনত। ইয়াৰ উত্তৰটো হ'ব খ 1846 চনত। 10 নম্বৰতে আছে গোৱালপৰীয়া উপভাষাক ডেছ ভাষাও বুলি কোৱা হয়? ক ৰাজবংশী, খ বাংলা, গ শিৱসাগৰীয়া, ঘ নগঞা। ইয়াৰ উত্তৰ হ'ব ৰাজবংশী। গোৱালপৰীয়া উপভাষাক ৰাজবংশী ভাষাও বুলি কোৱা হয়। 11ত আছে তলৰ কোনটো বাক্য শুদ্ধ? অংকীয়া ভাওনাত কেইবাটাও অংক থাকে? অংকীয়া ভাওনাত মাত্ৰ এটা অংকহে থাকে। ঘ অংকীয়া ভাওনাত বাংলা ভাষা ব্যৱহাৰ কৰা হয়, ঘ অংকীয়া ভাওনাত কেৱল নৃত্যহে থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অংকীয়া ভাওনাত মাত্ৰ এটাহে অংক থাকে। 12 মাধৱদেৱ ৰচিত নামঘোষাত সৰ্বমুঠ 2000 ঘোষা আছে, খ 1000 ঘোষা আছে, গ 5000 ঘোষা আছে, ঘ 10000 ঘোষা আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 1000 ঘোষা আছে। 13 নম্বৰত আছে অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? ক জোনবিৰি, খ জোনাকী, গ বাঁহী, ঘ অসমীয়া। ইয়াৰ উত্তৰটো হৈছে গ বাঁহী। 14 পদ্মনাথ গোহাঁইবৰুৱাই 1917 চনত প্ৰথম অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁৱেই আছিল প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ কোন চনত প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰিছিলে? ক 1910, খ 1906, গ 1912, ঘ 1903। চ' ইয়াৰ উত্তৰটো হৈছে খ 1906 চনত। 15 নম্বৰ অসমীয়া সাহিত্যৰ গীতি কবিতাৰ প্ৰৱৰ্তক কোন? ক চন্দ্ৰকুমাৰ আগৰৱালা, খ জ্যোতিপ্ৰসাদ আগৰৱালা, গ পদ্মনাথ গোহাঁইবৰুৱা, ঘ হেম বৰুৱা। ইয়াৰ উত্তৰ হৈছে ক চন্দ্ৰকুমাৰ আগৰৱালা। 16 সাহিত্যিক আৰু সাংবাদিক হেম বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি? ক আছাম ট্ৰিবিউন, খ
খ আছাম এক্সপ্ৰেছ, গ চেণ্টিনেল, ঘ এটাও নহয়। ইয়াৰ উত্তৰ হ'ব খ আছাম এক্সপ্ৰেছ। 17 ভৱেন্দ্ৰনাথ শইকীয়াই নিৰ্মাণ কৰা কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল? ক সন্ধ্যাৰাগ, খ অগ্নিস্নান, গ ইতিহাস, ঘ সাৰথি। ইয়াৰ উত্তৰ হ'ব খ অগ্নিস্নান। 18 নিৰ্মল প্ৰভা বৰদলৈ কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? ক 1991, খ 1995, গ 2001, ঘ এটাও নহয়। ইয়াৰ উত্তৰ হ'ব ক 1991। 19ত আছে উচ্চাৰণৰ সময় অনুযায়ী স্বৰবৰ্ণ কেইভাগত ভাগ কৰা হৈছে? এটা ভাগত, খ দুটা ভাগত, গ তিনিটা ভাগত, ঘ চাৰিটা ভাগত। ইয়াৰ উত্তৰ হ'ব খ দুটা ভাগত। নম্বৰ ব্যঞ্জন বৰ্ণত কোনো স্বৰবৰ্ণ যোগ নাথাকিলে এই বৰ্ণৰ তলত এডাল সৰু চিন দিয়া হয়, এই চিনক কি বুলি কোৱা হয়? ক হৰ্ফ, খ ব্যঞ্জন চিন, গ হস্যন্ত চিন, ঘ এটাও নহয়। এইটো কি কয়? হস্যন্ত চিন বুলি কোৱা হয়। সেই সৰু চিনটোক তলত যে দিয়ে আপোনালোকে এইটো দেখিছে চাগে, এইটো আপোনালোকে দেখিছে, এই চিনটোৰ কথা কৈছে। 21 উচ্চাৰণ ধৰণ অনুসৰি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কেইবাটাও ভাগত ভাগ কৰিব পাৰি? ক কি বৰ্ণৰ অন্তৰ্গত? কত আছে দন্ত্য বৰ্ণ, খত আছে ওষ্ঠ বৰ্ণ, গত আছে তালব্য বৰ্ণ, ঘত আছে কণ্ঠ বৰ্ণ। এতিয়া উত্তৰত হ'ব ঘ। 22 নম্বৰত আছে অসমীয়া ভাষা ব্যৱহৃত বেছিভাগ শব্দ ডেছ পৰা আহিছে। ক'ৰ পৰা আহিছে? আৰবীৰ পৰা আহিছেনে? খ চীনা ভাষাৰ পৰা আহিছেনে? গ সংস্কৃতৰ পৰা আহিছেনে? নে ঘ নব্য ভাৰতীয় ভাষাৰ পৰা আহিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ সংস্কৃতৰ পৰা আহিছে। 23 নম্বৰ অসমীয়া ভাষাত ব্যৱহৃত পুলিচ শব্দটো কি ভাষাৰ পৰা আহিছে? ক আৰবী, খ ইংৰাজী, গ ইটালী, ঘ চীনা। এইটো ক'ৰ পৰা আহিছে? ইংৰাজীৰ পৰা আহিছে। 24 সাধাৰণতে একেটা পদৰ ভিতৰত কি বৰ্ণৰ পাছত দন্ত্য ন মূৰ্ধন্য ন হয়? ক ৰি ৰ আৰু শৰ পিছত, খ ৰি ৰ ল শ আৰু জৰ পিছত, গ য় ৰ লৰ পাছত, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰি ৰ আৰু মূৰ্ধন্য শৰ পাছত। 25 নম্বৰত আছে যিবোৰ সন্ধি সিদ্ধ হোৱাৰ কোনো নিয়ম নাথাকে তেনে সন্ধিক সন্ধি বোলে। কত আছে স্বৰ, খত আছে ব্যঞ্জন, গত আছে নিপাতান সিদ্ধ, ঘত আছে বিসৰ্গ। ইয়াৰ উত্তৰটো হ'ব গ নিপাতান সিদ্ধ। 26 তলৰ কোনটো বাক্য শুদ্ধ? কোনো একোটা বিশেষ শব্দৰ লগত আন শব্দ লগ লাগি গঠিত বাক্যাংশৰ শব্দবোৰ প্ৰচলিতৰ সলনি অন্য অৰ্থ প্ৰকাশ কৰিলে তাক জতুৱা ঠাঁচ বোলা হয়। খ অসমীয়া ভাষাত তেনেদৰে জতুৱা ঠাঁচৰ ব্যৱহাৰ পোৱা নাযায়। গ জতুৱা ঠাঁচকে ফকৰা বোলা হয়। ঘ জতুৱা ঠাঁচত সাধাৰণতে ধৰ্মীয় উপদেশে পোৱা যায়। গতিকে ইয়াৰ উত্তৰটো হ'ব ক। আপোনালোকে চাব সেইটো ভালদৰে। 27 তলৰ বাক্য শাৰীত ব্যৱহৃত তলৰ আচমৰা শব্দটো কি পুৰুষত আছে? তোমাৰ মোমায়াৰা আহিছে। মই এনেকুৱা এটা কুৱেশ্যন আপোনালোকক এইখিনি পঢ়াই থকাৰ ভিডিঅ' দিওঁতে আপোনালোকক কৈছিলোঁ এনেকুৱা কুৱেশ্যন আহিব কিন্তু আপোনালোকৰ তোমাৰ মোমায়াৰা আহিছে প্ৰথম পুৰুষ, খ মধ্যম পুৰুষ হ'বনে উত্তম পুৰুষ হ'বনে? এটাও নহয়। এইটো হ'ব মধ্যম পুৰুষ। অসমীয়া ভাষাত শব্দ বিভক্তি কেই প্ৰকাৰৰ? এইটো আমি সকলোৱে জানো। ইয়াত আছে কত আছে 7 প্ৰকাৰৰ, খত আছে 8 প্ৰকাৰৰ, গত আছে 5 প্ৰকাৰৰ, ঘত আছে 6 প্ৰকাৰৰ। গতিকে উত্তৰটো হ'ব 7 প্ৰকাৰৰ। 29 তলৰ বাক্যৰ পৰা কাৰক বিচাৰ কৰা। ছোৱালীজনীয়ে কটাৰীৰে পাচলি কাটিছে। এইটো কৰ্তা কাৰক হ'বনে, সম্পাদন কাৰক হ'বনে, কৰণ কাৰক হ'বনে, সম্বন্ধ পদ হ'ব? এইটো কৰণ কাৰক হ'ব। 30 তলৰ কোন শাৰী বাক্য শুদ্ধ? ক্ৰিয়া বিভক্তি কেৱল কালবাচক। খ ক্ৰিয়া বিভক্তি কালবাচক আৰু পুৰুষবাচক। গ অসমীয়া ভাষাত বিভক্তি 8বিধ। ঘ নামবাচক শব্দত যোগ হৈ ক্ৰিয়া বিভক্তি হয়। 34ৰ শুদ্ধ উত্তৰটো হ'ব খ যে ক্ৰিয়া বিভক্তি কালবাচক আৰু পুৰুষবাচক। 31 নম্বৰত আছে সম্বন্ধবাচক পুৰুষ বিভক্তি সদায় একবচন ব্যৱহাৰ হয়, একবচনত ব্যৱহাৰ হয়। ক শুদ্ধ, খ শুদ্ধ, গ অসমীয়া ভাষাত ইয়াৰ ব্যৱহাৰ নাই, ঘ ওপৰ এটাও নহয়। 31ৰ উত্তৰটো হ'ব খ শুদ্ধ। 32ত আছে কাল কেই প্ৰকাৰৰ? 5 প্ৰকাৰৰ, 3 প্ৰকাৰৰ, 2 প্ৰকাৰৰ, 4 প্ৰকাৰৰ। ইয়াৰ উত্তৰটো হ'ব 5 প্ৰকাৰৰ। কটো শুদ্ধ উত্তৰ। 33 অধিকৰণ কাৰকত কি বিভক্তি যোগ হয়? ক পঞ্চমী, খ ষষ্ঠী, গ তৃতীয়া, ঘ সপ্তমী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ সপ্তমী। 34ত আছে তলৰ কোনটো বাক্য শুদ্ধ? অসমীয়া ব্যাকৰণত অনুসৰ্গৰ ব্যৱহাৰ নাই। খ পদৰ প্ৰথমতে অনুসৰ্গ ব্যৱহাৰ হয়। গ অনুসৰ্গ পদৰ শেষত জোৰ দৃঢ়তা বুজাবৰ বাবে ব্যৱহাৰ কৰা হয়। ঘ সময় বুজাবৰ বাবে পদৰ শেষত অনুসৰ্গ ব্যৱহাৰ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ অনুসৰ্গ পদৰ শেষত জোৰ দৃঢ়তা বুজাবলৈ বাবে ব্যৱহাৰ কৰা হয়। 35ত
সম্বোধন বা সম্বন্ধবাচকত কি বিভক্তি প্ৰয়োগ হয় পঞ্চমী খ দ্বিতীয়া গ সপ্তমী এটাও নহয় তো ইয়াত হ'ব গ সপ্তমীটো শুদ্ধ হ'ব ৩৬ অসমীয়া ভাষাত স্বভাৱতে পুলিংগ বুজা শব্দ কোনটো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই আপোনালোকে চাব ক চন্দ খ ৰোৱনী গ ডাইনী ঘ মামা চ' ইয়াৰ উত্তৰটো হ'ব ক চন্দ ৩৭ বলি প্ৰাণী গোটেই জাতিটোক বুজাবলৈ কি লিংগ ব্যৱহাৰ কৰা হয় ক স্ত্ৰীলিংগ খ পুৰুষ লিংগ গ নপুংসক লিংগ গ এটাও নহয় ইয়াৰ উত্তৰটো হ'ব খ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই ৩৮ বিশেষ্য স্ত্ৰীলিংগ হ'লে বিশেষণো স্ত্ৰীলিংগ হ'ব ক শুদ্ধ খ শুদ্ধ গ পৰিগে নাই ঘ এটাও নহয় চ' ইয়াৰ উত্তৰটো হ'ব খ অশুদ্ধ ৪০ত আছে মানুহৰ নাম হ'লে ক্লিবলিংগ কেৱল স্ত্ৰীলিংগহে হয় ইয়াৰ কত আছে অশুদ্ধ খ শুদ্ধ গত আছে অসমীয়া ভাষাত মানুহৰ নামৰ লগত ক্লিবলিংগৰ ব্যৱহাৰ নাই ঘ ওপৰৰ এটাও নহয় চ' ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ ৪০ত আছে যে তলৰ কোনটো বাক্য শুদ্ধ ব্যাকৰণত বচন মানে হ'ল কথন বাক্যাংশ বা বাক্য আদি ব্যাকৰণত বচনৰ অৰ্থ হ'ল সংখ্যাবাচক শব্দ বা পদ গ অসমীয়া ব্যাকৰণত বচনৰ কোনো প্ৰয়োগেই নাই ঘ কেৱল একবচনৰ প্ৰয়োগহে অসমীয়া ভাষাত আছে গতিকে ইয়াৰ উত্তৰটো শুদ্ধ উত্তৰটো হ'ব খ যে ব্যাকৰণত বচনৰ অৰ্থ হ'ল সংখ্যাবাচক শব্দ বা পদ ৪১ত আছে প্ৰাণীবাচক বা বস্তুবাচক শব্দৰ পাছত কি যোগ কৰি বহুবচন কৰা হয় ক সকল খ হত গ বিলাক খ এটাও নহয় চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিলাক লগাই প্ৰাণীবাচক বা বস্তুবাচক শব্দ কি কৰা হয় বহুবচন কৰা হয় ৪২ত আছে সম্ভ্ৰম অৰ্থত বহুবচন বুজাবলৈ ব্যৱহাৰ হোৱা এটা ৰূপ হ'ল ক হত খ সকল গ বিলাক ঘ মকা চ' ইয়াৰ আমি আমাৰ মান্য অৰ্থত আমি কি ব্যৱহাৰ কৰিম সকল ব্যৱহাৰ কৰিম ইয়াৰ উত্তৰটো শুদ্ধ উত্তৰটো হৈছে খ ৪৩ ভুলকৈ ব্যৱহাৰ হোৱা বচন বিচাৰি উলিয়াওক পানীসকল হাঁহবোৰ এজাক চৰাই মানুহবোৰ চ' ইয়াত ৪৩ৰ ক'ত ভুলকৈ ব্যৱহাৰ হৈছে বচন পানীসকল এইটো কটো উত্তৰ ৪৪ অসমীয়া ভাষাত বহু বচন বুজাবলৈ ব্যৱহাৰ কৰা প্ৰত্যয় সাধাৰণতে ক'ত ব্যৱহাৰ কৰা হয় ক প্ৰথমতে খ শেষত গ মাজত ঘ প্ৰত্যয় ব্যৱহাৰৰ সুবিধা নাই চ' বহু বচনটো আমি সদায় কি কৰোঁ শেষতে ব্যৱহাৰ কৰোঁ নহয় যেনে গতিকে ইয়াৰ উত্তৰ হ'ব খ শেষত ৪৫ বিদেশী শব্দ বা নামত নত্ববৃদ্ধি নাখাতে ক শুদ্ধ খ শুদ্ধ গ অসমীয়া ভাষাত বিদেশী শব্দৰ প্ৰয়োগ নাই ঘ এটাও নহয় চ' ৪৫ৰ শুদ্ধ উত্তৰটো হ'ব খ শুদ্ধ বিদেশী শব্দ বা নামত নত্ববৃদ্ধি নাখাতে সেইটোৱে হৈছে শুদ্ধ সেইটো ৪৬ স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ স্বৰসন্ধি হয় ক শুদ্ধ খ শুদ্ধ গ স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণ যোগ নহয় ঘ এটাও নহয় চ' ইয়াৰ উত্তৰটো হ'ব ক শুদ্ধ ৪৭ অকাৰান্ত বা আকাৰান্ত ধাতুৰ পিছত আ যোগ হ'লে দুয়ো মিলি হয় অ ৱা ৱা ঘট আছে ধাতুৰ পাছত আ যোগ নহয় চ' ৪৭ৰ উত্তৰটো হ'ব ৱা গটো হ'ব ৪৮ তলৰ কোনটো বাক্য শুদ্ধ সন্ধি সৰহভাগ শব্দই সংস্কৃত ব্যাকৰণৰ শুদ্ধ খ সন্ধি সৰহভাগ শব্দই অসমীয়া ব্যাকৰণৰ শুদ্ধ গ অসমীয়া ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ শূন্য ঘ এটাও শুদ্ধ নহয় চ' তলৰ কটো হৈছে শুদ্ধ বাক্য যে সন্ধি সৰহভাগ শব্দই সংস্কৃত ব্যাকৰণৰ শুদ্ধ ৪৯ কেতিয়াবা তৎসম আৰু অন্য শব্দৰ মাজতো সন্ধি হয় ক শুদ্ধ খ শুদ্ধ গ তৎসম শব্দৰ লগত বেলেগ শব্দ যুক্ত নহয় ঘ তৎসম শব্দৰ লগত কেৱল ব্যঞ্জন বৰ্ণহে যোগ হয় চ' ৪৯ৰ শুদ্ধ উত্তৰটো হ'ব ক শুদ্ধ ৫০ জতুৱা ঠাঁচৰ বাক্যাংশ বা খণ্ডবাক্যৰ শব্দৰ সাল সলনি কৰিব পাৰিনে ক পাৰি খ নোৱাৰি গ দুটা জতুৱা খণ্ডবাক্য একেলগ কৰিব পাৰি ঘ খণ্ডবাক্যৰ আধা অংশয়ো অৰ্থ প্ৰকাশ কৰে চ' ৫০ৰ উত্তৰটো হ'ব খ নোৱাৰি ৫১ত আছে যোজনাকে পতন্তৰো বোলে ক শুদ্ধ খ শুদ্ধ গ যোজনা পতন্তৰৰ সম্পূৰ্ণ বিপৰীত ঘ অসমীয়া ভাষাত যোজনাৰ ব্যৱহাৰ নাই চ' ৫১ উত্তৰ হ'ব খ মানে যোজনাক কি কয় পতন্তৰো বোলে ৫২ত আছে দুৰ্বল জন্তুৰ গোটেই জাতিটোক বুজাবলৈ কি লিংগ ব্যৱহাৰ কৰা দেখা যায় স্ত্ৰীলিংগ খ পুলিংগ গ ক্লিবলিংগ গ এটাও নহয় চ' ইয়াৰ উত্তৰটো হ'ব ক স্ত্ৰীলিংগ বলি প্ৰাণীক বুজাবলৈ পুলিংগ ব্যৱহাৰ কৰে আৰু দুৰ্বল জন্তুৰ জাতিক বুজাবলৈ স্ত্ৰীলিংগ ব্যৱহাৰ কৰে ৫৩ নিৰ্দেশাত্মক প্ৰত্যয় ক বিশেষ্য বিশেষণ সৰ্বনামৰ সংখ্যাবাচক শব্দৰ পিছত বহে খ বিশেষ্য শব্দৰ আগত বহে গ ক্ৰিয়াৰ পিছত বহে ঘ ব্যাকৰণত প্ৰত্যয়ৰ ব্যৱহাৰ নাই চ' নিৰ্দেশাত্মক প্ৰত্যয়টো কি হয়
বিশেষ্য বিশেষণ সৰ্বনাম আৰু সংখ্যাবাচক শব্দৰ পিছত পঢ়া এইটো কটো শুদ্ধ উত্তৰ ন যিবোৰ প্ৰত্যয় নিৰ্দিষ্টকৈ নিৰ্দেশ কৰিব পাৰে সেইবিলাকক কোনো কত আছে কোনো প্ৰত্যয় নিৰ্দিষ্ট কৰি নুবুজায় খত আছে নিৰ্দেশাত্মক প্ৰত্যয় বোলে গ অনিৰ্দিষ্ট প্ৰত্যয় ঘ এটাও নহয় শুদ্ধ উত্তৰ হ'ব খ নিৰ্দিষ্ট নিৰ্দেশাত্মক প্ৰত্যয় বোলে 55ত আছে খন খনি কেতিয়া ব্যৱহাৰ কৰা হয় ক গধুৰ বস্তু বুজাবলৈ খ সৰু বস্তু বুজাবলৈ গ পাতল চেপেটা বা বহল বস্তু বুজাবলৈ ঘ মৰম বুজাবলৈ 55টো হ'ব খন খনিটো পাতল বা চেপেটা বা বহল বস্তু বুজাবলৈ ব্যৱহাৰ কৰা হয় 56ত আছে গোটা দীঘল বস্তু বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ক খন খনি গ জন জনা গ কণ কণি ঘ ডাল ডালি গোটা বা দীঘল বস্তু বুজাবলৈ কি হয় ঘ ডাল ডালি বুজোৱা হয় 57 দিয়েক কেতিয়া ব্যৱহাৰ হয় 57ত সুধিছে যে দিয়েক কেতিয়া ব্যৱহাৰ হয় ক নিৰ্দিষ্ট পৰিমাণ বুজাবলৈ খ অনিৰ্দিষ্ট পৰিমাণ বুজাবলৈ গ পৰিমাণ বুজোৱাত ব্যৱহাৰ নহয় ঘ গোটা বস্তু বুজাবলৈ 57টো উত্তৰ হ'ব খ অনিৰ্দিষ্ট পৰিমাণ বুজাবলৈ দিয়েকটো ব্যৱহাৰ কৰা হয় 58ত কি বুজাবৰ বাবে গৰাকী ব্যৱহাৰ হয় জন্তু বুজাবলৈ সৰু ছোৱালী বুজাবলৈ চৰাই বুজাবলৈ মানুহ বুজোৱাৰ শব্দৰ পিছত গতিকে গৰাকীটো আমাৰ ক'ত হ'ব ঘটো শুদ্ধ উত্তৰ হ'ব যে মানুহ বুজোৱাৰ শব্দৰ পাছত আমি কি কওঁ গৰাকীটো ব্যৱহাৰ কৰোঁ 59ত আছে মাতৃভাষাৰ জৰিয়তে শিশুৱে স্বভাৱতে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে ক শুদ্ধ খ শুদ্ধ গ স্কুলত শিকা ভাষাত ঘ এটাও নহয় 59ৰ উত্তৰটো হৈছে শুদ্ধ যে মাতৃভাষাৰ জৰিয়তে শিশুৱে স্বভাৱতে কি কৰিব পাৰে মনৰ ভাষা প্ৰকাশ কৰিব পাৰে 60ত আছে আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন 60 নম্বৰত আছে যে শিশুৰ মানসিক বিকাশৰ বাবে মাতৃদুগ্ধ অপৰিহাৰ্য বাক্যশাৰী কোনে কৈছিল ক মহাত্মা গান্ধী খ ইন্দিৰা গান্ধী গ ফিৰোজ গান্ধী ঘ গোপীনাথ বৰদলৈ এইটো উত্তৰ হ'ব ক মহাত্মা গান্ধী এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকে মনত ৰাখিব আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহি ভিডিঅ'টো চাইছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ পৰীক্ষালৈ যিহেতু বেছি দিন নাই পৰীক্ষা পালেহি বিনিছ ভাইবছৰ তৰফৰ পৰা আপোনালোক সকলোলৈ পৰীক্ষাৰ বহুত শুভেচ্ছা জনালোঁ